Hey guys, আজি আমাৰ অসমবাসীৰ বাবে এটা খুব সুন্দৰ খবৰ ওলাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ খবৰ ওলাই আহি পৰিছে। খুব এটা ধুনীয়া খবৰ আপোনালোকলৈ লৈ আহিছোঁ। তেতিয়াহ'লে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই খবৰটো চাওঁ। সকলোৱে ভিডিঅ'টোত কমেণ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। অচিৰেই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্তক দিছে পদত্যাগৰ নিৰ্দেশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পাতিব পাৰে পুনৰ মুখ্যমন্ত্ৰী। গাদী ৰক্ষাৰ বাবে সঘনাই দিল্লীলৈ তাঁতবাতি কৰিছে হিমন্তই। তাঁতবাতি কৰিও সাক্ষাৎ পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰ্ত সাপেক্ষে মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। সৰ্বাদিলীপৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী পতাৰ দাবী। অচিৰে ঘটিব পাৰে অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী শৰ্মাই এই সংকেত লাভ কৰি সঘনাই দিল্লীলৈ তাঁতবাতি কৰিবলৈ ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ তাঁতবাতি কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ মঙলবাৰে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিনমান পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে। সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 বিধানসভা নিৰ্বাচন বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত। এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱ নাকচ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হলেহে 2026 বিজেপিয়ে জয়ী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে। বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে। মঙলবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎৰ বাবে দিল্লী যাব হিমন্ত বিশ্ব শৰ্মাই। পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ দিয়ে নে নিদিয়ে সেয়াহে লক্ষণীয় হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ অতি নিকৃষ্ট ৰাজনীতি কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক পদত্যাগৰ নিৰ্দেশ দিয়া বুলিও বিশ্বস্ত সূত্ৰটোৱে প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট। খবৰটো দেখিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে সকলোৱে নিজৰ নিজৰ মনোভাৱ আকৌ এবাৰ কৈছোঁ শ্বেয়াৰ কৰি যাব, কমেণ্ট বক্সত লিখি থৈ যাব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৱে জনাটো দৰকাৰ। ঠিক আছে, তো আজি ভিডিঅ'টো ইমানে আছিল। নেক্সট ভিডিঅ'ত আকৌ তেতিয়াহ'লে বাই বাই। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই এনেকুৱা নতুন নতুন ভিডিঅ'খিনি আপোনালোকে আহিলে পাই থাকিব। তো আজিলৈ আহিলোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।